নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে হঠাতে লাইভ আহিলোঁ বহুতে আপত্তিও কৰে বাইদেউ আপুনি হঠাতে লাইভ আহে আগতে নজনায় শুটিং আছিলে আৰু ভবাও নাছিলোঁ যে লাইভ আহিম কিন্তু অনুভৱ কৰিলোঁ যে লাইভ এটা অহাটো প্ৰয়োজন আৰু প্ৰণৱ জ্যোতি গগৈ ইজ ৱাচিং হাই প্ৰণৱ থেংক ইউ এতিয়া মই জইন নিৰ্মালী চাই আছা শেনাজ আখতাৰা থেংক ইউ অসম নগেন খাইৰুল গেমিং কৌৰৱী ভট্ট বহুত আহিছে এতিয়া এফালে লাইকছ আৰু হাৰ্টছো দেখিছোঁ একদম দ্ৰুতগতিত উৰি উৰি গৈ আছে চ' মই বিষয়টোলৈ আহিছোঁ পোনপটীয়াকৈ বেছি দীঘলীয়া আপোনালোকৰো বেছি সময় নলওঁ আজি লাইভটো মই আহিছোঁ মই আজি এখন ছুটি ছবি মোৰ ইউটিউব চেনেল বাৰ্ষা ৰাণী বিশায়া ইউটিউব চেনেলত আজি এখন ছুটি ছবি আপলোড কৰিছোঁ ইউটিউব প্ৰিমিয়াৰ কৰিছোঁ আৰু সেইখনৰ নাম হৈছে ৰং নাম্বাৰ আপোনালোক সকলো ইতিমধ্যে গম পাইছে ৰং নাম্বাৰখন আমি কেনেকৈ আৰম্ভ হ'ল ৰং নাম্বাৰনো কি কিয় এই ছবিখন কৰা হ'ল সেই গোটেইখিনি আপোনালোকৰ লগত পাতো বুলি ভাবিছোঁ প্ৰথমে মই ৰং নাম্বাৰৰ পৰিচালক চিত্ৰনাট্য কাহিনী এই গোটেইখিনি আঁৰত থকা মানুহজন হ'ল বিকাশ কলিতা বিকাশ এতিয়া মোৰ এজন খুব ভাল বন্ধু কিন্তু বিকাশৰ লগত পৰিচয় হৈছিলে লকডাউনৰ সময়তে আশে পাশে আৰু লকডাউন হোৱাৰ আগতে প্ৰথমটো আমি বিকাশৰ হঠাতে এদিন ফোন এটা আহিছিলে যে এনেকৈ কোনোবা এখন ৰাষ্ট্ৰীয় OTT প্লেটফৰ্মত এখন ৱেব ছিৰিজ হ'ব চ' সেই ৱেব ছিৰিজখনত মই অভিনয় কৰিম নেকি আৰু অভিনয় কৰিলে এটা অডিশ্যন দিব লাগিব চ' অডিশ্যনটো দিবনে নিদিব খুব অকণমান সংকোচ কৰি মোক সুধিছে ফোন কৰি কাৰোবাক কওঁতে হেনো কৈছে ক'ত বৰষাৰণীয়ে অডিশ্যন দিব কিন্তু আমি সকলো শিল্পী মানে পাৰফৰ্মাৰ্ছে ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰফৰ্ম কৰিবলৈ পালে আমি সকলোৱে ভাল পাওঁ আৰু বিচাৰোঁ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্লেটফৰ্ম এটাত কাম কৰিবলৈ ৰুমি বৰদলৈ লিখিছে আই লাভ ইউ টু ৰুমি সকলোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰিব বিচাৰোঁ চ' সেয়ে মই তৎক্ষণাত মই ক'লোঁ যে মই দিম অডিশ্যন তাৰপিছত বিকাশে মোলৈ স্ক্ৰিপ্ট পঠিয়ালে মই অডিশ্যন দিলোঁ হিন্দীত আছিলে বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ হিন্দীটো বেয়া বুলি সকলোৱে জানে হিন্দীৰ উচ্চাৰণ মানে অকণমান ঠিক নহয় বুলি গতিকে কিন্তু মই যিমান পাৰোঁ সঠিককৈ সেইটো অডিশ্যনটো দিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু শেষত কামটো কিবা কাৰণত নহ'ল তাৰপিছত তেনেকুৱাত বিকাশৰ লগত এটা বন্ধুত্ব গঢ় ল'লে আৰু বিকাশে মোক এখন বৰ সুন্দৰ স্ক্ৰিপ্টৰ কথা ক'লে মোক মেইল কৰিলে তেওঁ কেইদিনমানৰ পিছত আৰু তেওঁ কৈছে যেতিয়া কামটো নহ'ল আমাৰ তেওঁ মোৰ আগ্ৰহ দেখি আৰু তেওঁ নিজেও ভাবি আছিলে তেনেকুৱা এটা কাম কৰিবলৈ আৰু তেওঁ নিজেও ভুক্তভোগী নিজেও তেওঁ এক্সপিৰিয়েঞ্চ কৰিছে নিজৰ জীৱনত নিজৰ একেবাৰে কাষৰ মানুহৰ নিজৰ লগত থকা মানুহৰো অভিজ্ঞতাৰ পৰা তেওঁ এখন মানসিক ৰোগৰ ওপৰত এখন স্ক্ৰিপ্ট বনালে য'ত এজনী ফিমেল কেৰেক্টাৰ কেইবাটাও চৰিত্ৰত অভিনয় কৰিব লাগিব মোলৈ যেতিয়া পঠিয়ালে মোৰ কাৰণে এটা পঢ়িয়ে মোৰ এনেকুৱা লাগিল যে য়েছ দিছ ইজ ইট বহুত ছবি কৰিলোঁ নায়কৰ লগত গান গাই সেইবিলাকো বৰ মোৰ মৰমৰ ছবি প্ৰত্যেকখনে কমাৰ্চিয়েল ছবি যাক কয় কিন্তু এতিয়া লাহে লাহে কিছুমান এনেকুৱা ৰোল কৰিব বিচাৰোঁ যিবোৰ প্ৰত্যাহ্বানমূলক হয় য'ত তাৰমানে আজিকালি আপোনালোকে দেখিয়ে আছে যে OTT প্লেটফৰ্মসমূহতে হওক ডিজিটেল প্লেটফৰ্মত ইমান সুন্দৰ সুন্দৰ কাম হৈ আছে একদম ৰিয়েলিষ্টিক কণ্টেণ্টত কাম হৈ আছে চ' তেনেকুৱা ৰিয়েলিষ্টিক কণ্টেণ্ট এটাত কাম কৰিবলৈ ময়ো বিচাৰি আছিলোঁ সাংঘাতিক কাৰণ আমাক কমাৰ্চিয়েল আৰ্টিষ্টখিনিক সহজতে সকলোৱে ভাবে যে সকলো ধৰণৰ মেকআপ নোলোৱা বা অলপ বেয়া মেকআপ কৰা চৰিত্ৰ হয়তো আমি নকৰিম বা সেই এটা ষ্টাম্প পৰি যায় আচলতে কমাৰ্চিয়েল আৰ্টিষ্ট বুলি চ' এনেকুৱা এটা মই বিচাৰি আছিলোঁ ব্ৰেক আকৌ পুনৰ মোৰ কেৰিয়াৰত নতুনকৈ এটা ব্ৰেক মই বিচাৰি আছিলোঁ যিটো মোক
বিকাশৰ স্ক্ৰিপ্টখন পোৱাৰ লগে লগে মই ভাবিলোঁ যে মই এই ৰোলটো কৰিম আৰু খুব ভয় খাইছিলোঁ কৰিম বুলি কোৱাৰ পিছত আপোনালোকে চুটি ছবিখন দেখিলে গম পাব যথেষ্ট চেলেঞ্জিং ৰোল আছিলে কাৰণ এটা নহয় মই কেইবাটাও চৰিত্ৰত অভিনয় কৰিছোঁ সেই চুটি ছবিখনত এতিয়া চুটি ছবিখনৰ কথালৈ আহোঁ ছবিখন আমি 2020 চনত শ্বুটিং কৰিছিলোঁ মই মোৰ আইতাক হেৰুৱালোঁ আইতাক হেৰুৱাৰ নৱেম্বৰ 4 তাৰিখে হেৰুৱালোঁ আইতাৰ কামখিনি হোৱাৰ পিছতে আমি ছবিখন কৰিছিলোঁ আৰু বিকাশৰ মতে মই মেণ্টেলি প্ৰিপেয়াৰ্ড নাছিলোঁ কাম কৰিবলৈ কিন্তু বিকাশৰ মতে সেইটোৱে ৰাইট টাইম আছিল কাৰণ সেই চৰিত্ৰটোৰ কাৰণেও অকণমান মেণ্টেলি ডিষ্টাৰ্বড হৈ থকা বা এটা অলপ চাপ পৰি থকা হ'লে বেছি ভাল সেই সময়খিনি তাৰপিছত আমি কামটো কৰিবলৈ ল'লোঁ আৰু কাহিনীটো হ'ল সকলোৰে এটা অতীত থাকে ধুনীয়া ভাল লগা বেয়া লগা কাৰোবাৰ ডাৰ্ক কিছুমান নিজৰ ভুলৰ কাৰণে হয় বা কেতিয়াবা আমি অলপ দুৰ্বল অনুভৱ কৰি এনেকুৱা কিছুমান বস্তুৰ সহায় লওঁ ভাবোঁ যে সেই বস্তুখিনিয়ে সাময়িকভাৱে আমাক সেই পৰিস্থিতিটোৰ পৰা আঁতৰাই ৰাখিব মানসিকভাৱে টেম্পৰেৰিলি কিন্তু সেইটো যে পিছৰ পৰ্যায়ত গৈ পেলাই সি কিমান ক্ষতিকাৰক হ'ব পাৰে বা কিমান ভয়াৱহ হ'ব পাৰে সেই বস্তুটো আমি সেই মুহূৰ্তত কিয়নো আমি সেই পৰিস্থিতিটো আমি ফেচ কৰিব পৰা নাই ফেচ কৰিব নোৱাৰাৰ কাৰণে আমি এনেকুৱা এটা পথ বাছি লওঁ যিটো পথ এটা ভৱিষ্যতে গৈ পেলাই আমাক আৰু বেছি বিপদত পেলাব পাৰে সো এইটো যিটো চৰিত্ৰ তামান্নাৰ কাহিনীটো তামান্নাৰ অতীত একদম সৰু কালৰে এটা সাংঘাতিক ডাৰ্ক অতীত এটা আছে এটা ক'লা অতীত চাইল্ডহুডত শৈশৱতে তামান্না ছোৱালীজনীয়ে অকণমান আপোনালোকে ছবিখন চালে গম পাব সেইখিনি পাৰ্ট এনিমেটেড কৰা হৈছে এনিমেশ্যনত কৰা হৈছে যিহেতু আমি চাইল্ড এক্টৰ ব্যৱহাৰ কৰি সেই পাৰ্টটো কৰিব খোজা নাছিলে পৰিচালকে সো সেই পাৰ্টটো এনিমেশ্যন কৰি পেলাই দেখুৱাইছে কাৰণ এটা ডাৰ্ক পাষ্ট এনিমেশ্যন কৰি পেলাই দেখুওৱা হৈছে তাৰপিছত লাহে লাহে যদিও বা ছোৱালীজনী ডাঙৰ হৈ আহিলে বিভিন্ন কামত পিছৰ পৰ্যায়ত পেছাগতভাৱে তেওঁ কি হ'ল সেইটো আপোনালোকে ছবিখন চালে গম পাব কিন্তু সেই যে শৈশৱৰ এটা মানে ভয়াৱহ এটা অতীত আছে সেই অতীতটো আচলতে ক'ৰবাত আমাৰ তামান্নাৰ মন মগজুত থাকি গৈছিলে হয় আমি কেতিয়াও পাহৰিব নোৱাৰোঁ হাৰ্ড ডিস্কটো নহয় যে আমি ডিলিট কৰি দিম আমাৰ জীৱনৰ প্ৰতিটো ঘটনা তাৰপিছত সেইটো থকাৰ কাৰণে লাহে লাহে গৈ পেলাই এটা পৰ্যায়ত গৈ পেলাই মানসিক ৰোগ এটাৰ সাংঘাতিক এটা মানসিক ৰোগত আক্ৰান্ত হয় ডিছ'চিয়েটিভ আইডেণ্টিটি ডিছঅৰ্ডাৰ DID বুলিও কোৱা হয় ডিছ'চিয়েটিভ আইডেণ্টিটি ডিছঅৰ্ডাৰ স্প্লিট পাৰ্চনেলিটি বুলিও কোৱা হয় সো এইখিনি গোটেইখিনি পৰিচালকে নিজে ৰিচাৰ্চ কৰি এখন চিত্ৰনাট্য কৰিছিলে তাৰপিছত আমি 3 দিন শ্বুটিং কৰিছিলোঁ 2 দিন নে 3 দিন 2.5 দিন শ্বুটিং কৰিছিলোঁ আমি ভয় খাইছিলোঁ অলপ কিন্তু টিমটো সাংঘাতিক ছাপৰ্টিভ আছিলে আমি এটা এক্সপেৰিমেণ্টেল যিহেতু কোনোবাই ইউটিউব কমেণ্টছত লিখিছে যে অসমীয়া হ'ব লাগিছিলে হিন্দীত হোৱাতকৈ অসমীয়াত হ'ব লাগিছিলে কিন্তু আমি এটা নেশ্যনেল লেংগুৱেজ ইউজ কৰিছিলোঁ যাতে এই ছাবজেক্টটো আমি এটা বহল আকাৰত এটা ৱাইড ফৰ্মেটত আমি প্ৰেজেণ্ট কৰিব পাৰোঁ এণ্ড দ্যাট ইজ ৱাই উই চ'জ হিন্দী এজ দি লেংগুৱেজ তাৰপিছত হিন্দীটো ব্যৱহাৰ কৰা হ'ল সেইকাৰণে আৰু বহুতে লিখিছে লাইটটো আপোনালোকে অকণমান ডাৰ্ক পাব এইখিনিতে মই এইকাৰণেও লাইভটো কৰিছোঁ যে আপোনালোকে পৰাপক্ষত ছবিখন চালে অকণমান ৰুমটো আন্ধাৰ কৰি চাবলৈ চেষ্টা কৰিব আন্ধাৰ কৰি ল'ব কাৰণ যিহেতু ছাবজেক্টটোৱে অলপ ডাৰ্ক গতিকে অকণমান ডাৰ্ক ৰখা হৈছে ইনিচিয়েলি আৰম্ভণিখিনিত ডাৰ্ক ৰখা হৈছে লাইট খুব কম ব্যৱহাৰ কৰি ফিলটো ৰাখিবলৈ তাৰপিছত
আমি মানুহ নহয়নে গতিকে জীৱশ্ৰেষ্ঠ বোলে মানৱ ভগৱানৰ শ্ৰেষ্ঠ সৃষ্টিয়ে হৈছে মানৱ গতিকে এই গোটেইবিলাক আমাৰ ইয়াত থাকে ভাল বেয়া আমি কি বিচাৰো আমি কি কৰিব পাৰো এই গোটেইখিনি এটো সাংঘাতিক শক্তিশালী আমি সকলোৱে জানো আমি যদি ভাবো যে নহয় মই জীয়াই থাকিম পৰিস্থিতি যেনেকুৱাই নহওক এটা কথা মোৰ স্ক্ৰিপ্টখনৰ এটা কথা খুব ভাল লাগিল যে ইট এন্ডস ইন আ ভেৰি পজিটিভ নোট মই কাহিনীটো কৈ নিদিওঁ খুব ডাৰ্ক এণ্ড এটা মোৰো ভাল নালাগে কাৰণ মেছেজটো ডাৰ্ক যায় আৰু এতিয়া মোৰো ৰেছপন্সিবিলিটি আছে সোসাইটিৰ প্ৰতি যে সমাজৰ প্ৰতি মই কেনেকুৱা এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ লাকিলি বিকাশ কলিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ এনেকুৱা এটা মেছেজত ছবিখন এৰিছে যিটো মানে এটা সাংঘাতিক সমাজলৈ এটা বাৰ্তা আমাৰ প্ৰত্যেকৰে যে মই আজি লিখিছোঁ ইনষ্টাগ্ৰামৰ পোষ্টটোত লিখিছোঁ যে আমি আচলতে হিৰো বিচাৰি ফুৰিব নালাগে আমি নিজেই নিজৰ হিৰো হ'ব লাগে আমি হয়ে আৰু সেইটো আমি প্ৰমাণো কৰি দেখুৱাব লাগে যে য়েছ আই এম মাই হিৰো সো ছবিখনো সেই তেনেকৈয়ে শেষ হয় স্প্লিট পাৰ্চনেলিটি ডিছ'চিয়েটিভ আইডেণ্টিটি ডিছঅৰ্ডাৰ গতিকে ছবিখন বিভিন্ন কেৰেক্টাৰ্ছত মই ওলাওঁ ৰং নাম্বাৰটো কিয় দিয়া হ'ল ছবিখনৰ ৰং নাম্বাৰৰ কি কাম আছে ছবিখনত আপোনালোকে ছবিখন চালে বুজিব আৰু বহুতে লিখিছে কিবা বুজি নাপালোঁ কোনোবা এগৰাকীয়ে লিখিছে একো বুজি নাপালোঁ শেষত যেতিয়া ছবিখন শেষ হয় বস্তুখিনি দেখুওৱা হৈছে কেনেকে কি হ'ল আচলতে তামান্না কি হ'ল গোটেইখিনি দেখুওৱা হৈছে এতিয়া মই কওঁতে গোটেইখিনি ওলাই যাব মই লাইভটো অহাৰ আগতে বিকাশক সুধি লৈছোঁ বিকাশ মই কি ক'ব পাৰোঁ কি ক'ব নোৱাৰোঁ তেতিয়া বিকাশে কৈছে যিহেতু এতিয়া ইউটিউবত দিলোৱে আমি এটলিষ্ট যে এইটো এটা মেণ্টেল ইছ্যুক লৈ পেলাই বনোৱা হৈছে ছবিখন সেইটো আমি ক'বই পাৰোঁ ডিছ'চিয়েটিভ আইডেণ্টিটি ডিছঅৰ্ডাৰ মই আগতেও কৈছোঁ DID চাব যদি আপোনালোকৰো কাৰণ মানসিক ৰোগটো এনেকুৱা এটা যিটো সহজতে আমি ধৰিব নোৱাৰোঁ কিবা এটা বেমাৰ হৈছে ভৰি ভাঙিছে হাত ভাঙিছে মূৰ ফুটিছে বা অন্য বেমাৰ হৈছে আমি ধৰিব পাৰোঁ বেমাৰীজনক অসুস্থজনক আমি ধৰিব পাৰোঁ কিন্তু মানসিক ৰোগ এনেকুৱা এটা নহয় ভিতৰি হৈ থাকে আৰু ইমান কিছুমান খবৰ পাই থাকোঁ নিউজ পেপাৰতে হওক মিডিয়াৰ যোগেদিয়ে হওক বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত এনেকুৱা কিছুমান তেওঁলোকে চৰম পদক্ষেপ লৈ লয় যে জীৱনে ত্যাগ কৰি দিয়ে মই খুব বেছি চিন্তিত হৈ পৰোঁ মানে খুব ভয় লাগে মানে ইছাম বহুত সমস্যা আহিব পাৰে কিন্তু সেইটো চিৰস্থায়ী নহয় ডাঙৰ সমস্যা হ'ব পাৰে চিৰস্থায়ী নহয় মই এই কাৰণেও এই প্ৰসংগটো এইখিনি এই কাৰণে কৈছোঁ কাৰণ পটককৈ তাৰমানে কি ডিপ্ৰেশ্যন হৈছে কিহৰ ডিপ্ৰেশ্যন বুলিও কেতিয়াবা কথাবিলাক উৰাই দিয়া হয় কিন্তু নহয় যাৰ লগত হৈ থাকে তেওঁহে আচলতে বুজি পায় যে ডিপ্ৰেশ্যন হওক এই মেণ্টেল ইছ্যু যিবিলাক সেইবিলাক কি হয় যাৰ লগত হৈ থাকে তেখেতেহে বুজে আৰু লগতে মই পৰিয়ালবৰ্গ বা সকলোকে সেইটোৱে অনুৰোধ জনাওঁ যে যদি পাইছে কথাত হওক বন্ধু বান্ধৱৰ হওক ভাইটি ভণ্টিৰ হওক যিকোনো যাৰে হওক যদি কথাত পাইছে কিবা অলপ বেলেগ ধৰণৰ তেতিয়াহ'লে মই ভাবোঁ আমি ছাজেষ্ট কৰিব লাগে যে দে নিড হেল্প মেডিকেল হেল্পে হওক বা কাউন্সেলিং যিকোনো ধৰণৰ আৰু এইটো বেয়া কথা নহয় আমি কেতিয়াবা সাইকেট্ৰিষ্টৰ ওচৰলৈ যোৱা মানে পাগল হোৱা বুলি কয় কিন্তু নহয় সাইকেট্ৰিষ্টৰ ওচৰলৈ আমাৰ কিছুমান প্ৰব্লেম হ'লে সেইটো ফ্যামিলি প্ৰব্লেমছো হ'ব পাৰে যদি আমি মেণ্টেলি সেইটো ল'ব পৰা নাই উই কেন ডিছকাছ আমি কাউন্সেলিং কৰিব পাৰোঁ সেইটো বাহিৰত হয় আমাৰ ইয়াতে আকৌ সাইকেট্ৰিষ্টৰ ওচৰলৈ গ'লে পগলা হ'ল নেকি বুলি সুধিব গতিকে সেইবিলাকে এনেকুৱা ধৰণৰ খুব সুন্দৰ এটা কণ্টেণ্ট লৈ পেলাই অকণমান বেলেগ এটা ৰূপত বৰষাৰণী বিষয়ে আপোনালোকে দেখিবলৈ পাব ৰং নাম্বাৰখনত মই পুনৰবাৰ কৈছোঁ অকণমান ডাৰ্ক ৰুম এটাত চাবলৈ চেষ্টা কৰিব আৰু হেডফোন লগাই ল'লে আপোনালোকে বেছি ভালকৈ শুনিব
আৰু বাকি বিকাশে মোক ক'বলৈ কৈছে যে ৰেজলিউশনটো অকণমান হাই কৰি ল'লে 1080p কৰি ল'লে আৰু ভালকৈ দেখিব আৰু শুনিব তেতিয়া মই কৈছোঁ মোক খাব কলিজা মানুহে গোটেই ডেটা পেক উৰি যাব চবৰে যদি পাৰে বিকাশৰ ৰিকুৱেষ্টটো কৰি চাবচোন তেতিয়া আৰু অকণমান কাৰণ আমি আৰম্ভণিখিনি ডাৰ্ক কৰিবলগীয়া হৈছে যিখিনি ডাৰ্ক ইভেঞ্চুৱেলি লাইটটো চেঞ্জ হয় তামান্নাৰ মেণ্টেল হেল্থটোৰ লগে লগে লাইটটো চেঞ্জ হয় কুডোজ টু বিকাশ কলিতা আৰু টু দি এণ্টায়াৰ টেকনিকেল টিম ইয়াতে মৃন্ময় শইকীয়া ডাইৰেক্টৰ অফ ফটোগ্ৰাফী কেমেৰা কৰিছে আৰু লগতে আছিলে মানৱ দা মই কাবাৰ নাম মই পাহৰি বহুত দিন হ'ল 2 বছৰ হৈ গ'ল ছবিখন শ্বুটিং কৰা মই ক্ৰেডিট লিষ্টত দিছোঁ ইউটিউবৰ আৰু ইয়াতো মই মেনশ্যন কৰি দিম সকলোৱে সুন্দৰ কাম কৰিছে নতুন টিম এটা তেওঁলোক আচলতে ট্ৰেভেল ডকুমেণ্ট্ৰিজ বা ট্ৰেভেল ফটোগ্ৰাফী কৰে বিকাশ মানৱ দা এওঁলোকে এনেকৈ তেওঁলোকে ফিকশ্যন এনেকুৱা প্ৰথমবাৰৰ বাবে কৰিছে আৰু মোক সেই সুযোগকণ দিয়াৰ বাবে ধন্যবাদ আপোনালোক সকলোকে ধন্যবাদ ধৈৰ্য সহকাৰে এই লাইভটো চোৱাৰ বাবে প্ৰথমতে 2800 মান আছিল এতিয়া 1700 লোকে চাই আছে লাইভটো থ্যাংক ইউ ভেৰি মাছ আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে এনেকৈ কণ্টিনিউৱাছলি একেৰাহে সেই যৌৱনে আমনি কৰেৰ পৰা এতিয়ালৈকে কাম কৰি আছোঁ অভিনয় কৰি ভাল পাওঁ পাগলৰ দৰে ভাল পাওঁ আৰু বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰাৰ হেঁপাহ আছে প্ৰত্যাহ্বানমূলক এনেকুৱা চেলেঞ্জিং কিবা কিবি আশীৰ্বাদ কৰিব আপোনালোকে আৰু বাকী সকলো ঘৰত ঠিকেই আছে আচলতে এঠাইলৈ যাওঁ আমি আপোনালোক ভালে থাকক আৰু কথাবোৰ শুনি হেঁপাহ নপলাই শিখা ঠাকুৰে এই শিখা কি খবৰ শিখা চাবা দেই শিখাও এগৰাকী অভিনেত্ৰী কণমানি ভাল অভিনয় কৰে আৰম্ভ কৰিছে অভিনয় কৰিবলৈ চাবাচোন কেনেকুৱা হৈছে জনাবা শিখা সকলোকে জুপি মালাকাৰ হেল্ল' বা কণকণ দাস বহুত ভাল কথা কৈছে হয় ধন্যবাদ নিৰ্মালী এম কাশ্যপ বা আপোনাক বহুত ভাল লাগে থেংক ইউ ছ' মাছ হাই বা সুনু চুতীয়া তপন বৰুৱা ৰুমি বৰা দীপাংকৰ দীপনাথ অনামিকা ডেকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুতৰে নাম চাগে থাকি গ'ল পিছত আহিব কমপ্লেইন যে বা মোৰ কিয় নামটো নক'লে মোৰ কমেণ্টটো কিয় নপৰিলে হাই বা ভালনে বৃষ্টিপ্ৰিয়া আপোনাৰ মাত হাৰ মোৰ বৰ ভাল লাগে নহয় মই আকৌ মাজে মাজে ইমান নাকেদি মাতা নিচিনা লাগে মাজতে গহীন দিওঁ অলপ ডাবিং চাবিং কৰিলে আজিকালি অকণমান লোড দিওঁ বিস্মিতা কলিতা গগৈ বৰ্ষাবা বহুত বেছি ডাঙৰ ফ্ৰেণ্ড হয় থেংক ইউ টু ছ' মাছ মই যোৰহাটৰে মোৰ চচুৰবাৰীৰ ফালৰ অশোকা দাস বৰ্ষা ইউ আৰ ছ' বিউটিফুল থেংক ইউ ছ' মাছ সকলোকে আশাস্মিতা গৈ আছোঁ বা আহক জলদি খানা ঠাণ্ডাই হ'ল চাগে একদম গৈ আছোঁ মই লাইভটো এতিয়া শেষ কৰিম মুঠতে চাব সকলোৱে ৰং নাম্বাৰখন এটা বেলেগ ধৰণৰ প্ৰচেষ্টা মেণ্টেল ইছ্যু মেণ্টেল হেল্থক লৈ পেলাই এখন আমি প্ৰয়াস কৰিছোঁ ছবি এখন কৰাৰ চুটি ছবি গতিকে সম্পূৰ্ণ টিমটোৰ তৰফৰ পৰা আপোনালোক সকলোকে মই যিসকলে চালে ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছোঁ উষা ৰাণী মিশ্ৰ হেল্ল' বৰ্ষাবা মাই ফেভৰেট হয় তুমি থেংক ইউ মৃন্ময় দাস তোমাক বহুত ভাল লাগে ধন্যবাদ সকলোকে ধন্যবাদ সকলো টিম মোৰ পুনৰবাৰ কৈছোঁ ৰং নাম্বাৰ টিমৰ তৰফৰ পৰা আপোনালোক সকলোকে অনুৰোধ জনালোঁ ছবিখন চাব কেনে পালে সেইটোও জনাব আৰু এটা পজিটিভ নোটত এণ্ড হয় সেইকাৰণেও ছবিখন চোৱাটো খুব ইম্পৰ্টেণ্ট আৰু আমি সদায় নিজৰ হিৰো হ'ব লাগে চ' বি ইয়ৰ হিৰো আৰু এইখিনিতে এটা খবৰ দিওঁ ভেলেণ্টাইন্স ডে পৰহিলৈ আহি আছে আচলতে প্ৰেম আমি প্ৰতিদিনে উদযাপন কৰিব লাগে প্ৰেমে পৃথিৱীখন ধুনীয়া কৰি ৰাখে there should be love everywhere কাৰণ প্ৰেম মানে শান্তি গতিকে ভেলেণ্টাইন্স ডেৰ উপলক্ষে আমি কাইলৈ
ভেলেণ্টাইন্স ইভত মই আৰু ভাস্কৰ লাইভ আহিম ইনষ্টাগ্ৰামত সন্ধিয়া 5 বজাত আজি ফেচবুকত আহিলোঁ মই এটা বেলেগ এটা বিষয় লৈ পেলাই কাইলৈ আমি ইনষ্টাগ্ৰামত লাইভ আহিম 5 বজাত ঢেৰ কথা পাতিম আপোনালোকৰো যদি কিবা সুধিবলগীয়া থাকে ক'ব আমিও আমাৰ মনৰ কথা ক'ম about love life and companionship আজিলৈ আপোনালোকৰ পৰা লৈছোঁ বিদায় সকলো ভালে থাকক মাই ফেমিলি অফ 1 মিলিয়ন এতিয়া more than 1 মিলিয়ন মোৰ ফেচবুক পেজত I love you all আমি কিছুমান মই এটা খুব গুৰুত্বপূৰ্ণ পদক্ষেপ এটা ভাবি আছোঁ সময় লাগিব আমি সকলোৱে মিলি কৰিব লাগিব সেইটো এতিয়া জনাম এতিয়া নহয় সময় আছে লাহে লাহে জনাম ভালে থাকক আশীৰ্বাদ কৰিব thank you so much love you all